নমস্কাৰ বন্ধুসকল, মৃদুল ব্লগ চেনেললৈ আপোনালোকক স্বাগতম। আৰু আজি বিশেষ তেনেকুৱা দেখুৱাবলগীয়া একো নাই, কিন্তু ঘৰতে এনেই বহি আছিলোঁ কাৰণে যতীনে মাতিলে বোলে বলক বাগানখনৰ পৰা ফুৰি আহোঁগৈ এপাক। গতিকে মোৰ লগত যতীন আছে আৰু তাকে বাগানৰ অলপ পৰিৱেশ উপভোগ কৰিবলৈ আহিলোঁ। তো বলক ভিডিঅ'টো চাওঁ। কি সুন্দৰ পৰিৱেশ। বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, কিন্তু ইয়াত বাগিচা মানে চাহ বাগিচা, পিয়'ৰ অক্সিজেন। আৰু আপুনি যদি চহৰত বাস কৰে তেনেহ'লে এবাৰ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰি যাওক আৰু পিয়'ৰ অক্সিজেন গ্ৰহণ কৰি যাওক। দেখা পালোঁ এয়া পানী দি আছে, আপোনালোকক দেখুৱাম। পানী দি থকা বাগানত পানী দি আছে আৰু মস্ত মস্ত পাইপেৰে পানী গৈ আছে আৰু গোটেই বাগানখন 5-6 বিঘামান মাটি একেলগে পানী দি আছে। আপোনালোকক দেখুৱাম বলক। এইটোৱে হৈছে পানী মেচিন, আৰু এই ওপৰৰ হেণ্ডেলডাল যোনডাল দেখিছে সেইটো কোব মাৰি আছে আৰু চাৰিও স্কোৱাৰ পানী পাই আছে। বাগানখন মানে ৰাউণ্ড ৰাউণ্ড ঘূৰি আছে পানী মেচিনটো। ইমান দূৰলৈকে পায়, মানে ফালৰ পৰা এটা পানী মেচিন লগাই থোৱা আছে। এইটো আপোনালোকৰ দেখিছে, এইফালৰ পৰা ই কভাৰ কৰিছে, সেইফালৰ পৰা ই কভাৰ কৰিছে। এই বাগানখনত গেপ থকা নাই আৰু পানী মানে অভাৱ হোৱা নাই, পানী পাই আছে। আৰু কলম কাটি দিছে, কলম কটা হ'ল চাগে কেইদিনমান, আৰু সেইকাৰণে পানী দিছে। গোটেই বাগানখনত 30টামান এনেকুৱা মেচিন লগাই থোৱা আছে আৰু গোটেই পানী দি আছে। আৰু ৰামধেনু দেখা পোৱা গৈছে, অলপ আপোনালোকে হয়তো দেখা পাব পাৰে। আৰু ৰামধেনুটো দেখুৱাই আছোঁ আপোনালোকক অকণ দেৰিকৈ। আৰু বাগানৰ যিটো পাত তোলা কাম, পাত ছিঙা কামটো আপোনাৰ ডিচেম্বৰ মাহৰ 15 তাৰিখলৈকে থাকে। সেইটোলৈকে চৰকাৰী ৰুল আছে আৰু ডিচেম্বৰ মাহৰ 15 তাৰিখে শেষ হৈ যায়। আৰু তাৰপিছত পাত নতুলে, তাৰপিছত এই কলম কাটে, ইয়াৰ পানী দিয়া, চাফা কৰা, ডোঙা চাফা কৰা, হেনটেন এইবিলাক কাম কৰা হয়। আৰু তো ষ্টাৰ্ট হয় আকৌ আপোনাৰ মাৰ্চ মাহৰ মানৰ পৰা। এইয়া চাওক, এতিয়া ডিচেম্বৰ মাহত ৰামধেনু আমি সচৰাচৰ জুন, জুলাই, আগষ্ট মানত আকাশত দেখা পোৱা যায়, কিন্তু এতিয়া বাগানৰ মাজত চুব পৰাকৈ ৰামধেনু। ইমান সুন্দৰ পৰিৱেশ হৈ আছে চাওকচোন। এয়াই হৈছে ৰামধেনু। এতিয়া আমি ঘৰলৈ উভতিছোঁ, আৰু সেয়া এক সঁচাকৈ মনোমোহা দৃশ্য আছিলে, সুন্দৰ পৰিৱেশ আছিলে। আৰু যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো দবাই দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। একে কৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।